আজিৰ আন এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ লৈছো যে নতুন ৰেচন কাৰ্ডৰ ফৰ্ম কেনেকৈ এপ্লাই কৰিব। তো এইটো ফৰ্মত যিসকলে নতুন ৰেচন কাৰ্ডৰ এপ্লাই কৰিব তেওঁলোকৰ বাবেও আৰু যিসকলৰ নতুন নাম এড কৰিব, নতুন মেম্বাৰ এড কৰিব তেওঁলোকৰ বাবেও এইটো ফৰ্ম। তো প্ৰথমতে চাওক ইয়াত কাৰ্ড টাইপ, যিসকলে মানে মেম্বাৰ এড কৰিব তেওঁলোকৰ বাবে যদি APL BPL AAY হয় তেওঁলোকে ইয়াত বহাই দিব আৰু কাৰ্ড নাম্বাৰটো ইয়াত বহাই দিব আৰু তেওঁলোকৰ ফেমিলিৰ যোনে হেড আছিল যাৰ নামত ৰেচন কাৰ্ড আছিল তেওঁৰ ফটো এক কপি ইয়াত বহাই দিব। তাৰপিছত আছে পাৰ্টিকুলাৰ্ছ অফ দা হেড অফ দা ফেমিলি, তো ফেমিলি হেড তাৰ এড্ৰেছ ইয়াত বহাই দিব। নেম অফ হেড অফ ফেমিলি, তেওঁৰ নাম ইয়াত লিখি দিব। মাদাৰ্ছ নেম লিখিব, তেওঁৰ ফাদাৰ্ছ নেম লিখি দিব ইয়াত। স্পাউছ নেম মানে তেওঁৰ হাজবেণ্ডৰ নাম লিখিব, নাইবা যদি হাজবেণ্ডৰ নামত থাকে তেতিয়াহ'লে তেওঁৰ ৱাইফৰ নাম লিখিব। জেণ্ডাৰ লিখি দিব, ডেট অফ বাৰ্থ লিখিব ইয়াত, এজ লিখিব মানে বয়স কিমান হৈছে, নেশ্যনেলিটি ইণ্ডিয়ান লিখি দিব ইয়াত। আৰু ইয়াতে আছে লেণ্ডলাইন ফোন নাম্বাৰ, মোবাইল নাম্বাৰ ইয়াতে লিখি দিব। তাৰপিছত ইয়াত আছে বেংক একাউণ্ট নাম্বাৰ, তেওঁৰ এটা বেংক একাউণ্ট নাম্বাৰ ইয়াত বহাই দিব। বেংক নেম এণ্ড ব্ৰাঞ্চ, বেংকৰ নাম আৰু ব্ৰাঞ্চ ক'ত হয় এইটোত লিখি দিব। আৰু ইয়াত লিখি দিব জব কাৰ্ড নাম্বাৰ। আৰু আছে BPL চিৰিয়েল নাম্বাৰ ফৰ BPL এপ্লিকেণ্ট, যিসকল BPL এপ্লিকেণ্ট তেওঁলোকৰ এটা চিৰিয়েল নাম্বাৰ থাকে আৰু সেই চিৰিয়েল নাম্বাৰটো ইয়াতে লিখি দিব। তো এইখিনি আছিল পাৰ্টিকুলাৰ অফ দা হেড অফ দা ফেমিলি। তো ফেমিলি হেডৰ বাবে এইটো পাৰ্টিকুলাৰকে দিয়া হৈছে। তো এতিয়া আহিব প্ৰেজেণ্ট এড্ৰেছ। তো প্ৰেজেণ্ট এড্ৰেছত কি দিয়া আছে মানে তেওঁলোকে ক'ত বসবাস কৰে এতিয়া। প্ৰথমতে আছে ষ্টেট আসাম দিব, ডিষ্ট্ৰিক্ট দিব, আপুনি যোনটো ডিষ্ট্ৰিক্টৰ হয় সেই ডিষ্ট্ৰিক্টৰ নাম ইয়াত বহাই দিব। তাৰপিছত আছে চাব ডিভিজন, ইয়াতে বহাই দিব। চাৰ্কুল বহাই দিব, চাৰ্কুল মানে চক্ৰ বিষয়াৰ কাৰ্যালয়। তো ৰুৰেল হয় নে আৰবান হয় ইয়াতে বহাই দিব, ব্লক বহাই দিব। জিপিৰ নাম বহাব ইয়াতে। তাৰপিছত আছে ৱাৰ্ড, ভিলেজৰ নাম নাইবা ৱাৰ্ডৰ সংখ্যা বহাই দিলেও হ'ব। ষ্টেটাছ অফ ৰেচিডেন্স অন হাউচ, ৰেণ্টেড হাউচ মানে তেওঁ থকা ঠাইখিনি নিজৰ হয় নে ভাড়াত থাকে ইয়াতে উল্লেখ কৰি দিব। নেম অফ হাউচ অনাৰ, তো ইয়াত হাউচ অনাৰৰ নাম লিখি দিব যদি ভাড়াত থাকে। লেণ্ডমাৰ্ক লোকেলিটি কলনী, সেই এটা ৰাস্তাৰ নাম লিখি দিব। পিন নাম্বাৰটো লিখিব ইয়াতে। চেঞ্চাছ হাউচ নম্বৰ, ইয়াত চেঞ্চাছ হাউচ নম্বৰটো লিখি দিব। তাৰপিছত আহিব ইলেকশ্যন ডাটা এজ পাৰ ভোটাৰ্ছ লিষ্ট, মানে ইলেকশ্যন ডাটা ভোটাৰ লিষ্টৰ মতে ইয়াত বহাই দিব। লোকসভা কনষ্টিটুৱেঞ্চি মানে লোকসভা ক'ত আছে, লোকসভাৰ নাম ইয়াতে লিখিব লাগিব। তাৰপিছত আছে ইয়াতে এছেম্বলি কনষ্টিটিউশ্যন মানে ইয়াতে হ'ল সমষ্টিৰ নাম ইয়াত বহাই দিব। তাৰপিছত ইয়াৰ অফ ভোটাৰ্ছ লিষ্ট মানে আপুনি কোনটো বছৰৰ ভোটাৰ লিষ্ট দিব ইয়াত লিখি দিব। নাম্বাৰ অফ পুলিং ষ্টেচন মানে আপুনি কোনটো নম্বৰৰ পুলিং ষ্টেচনত ভোট প্ৰদান কৰে ইয়াত এইটো নম্বৰ লিখি দিব। নেম অফ পুলিং ষ্টেচন আৰু পুলিং ষ্টেচনৰ নাম লিখি দিব। তাৰপিছত আছে ইয়াত প্ৰফেশ্যনেল ডিটেইলছ, ইয়াতে প্ৰফেশ্যনেল মানে কামৰ ওপৰত ভিত্তি, সেইটো অকুপেশ্যন মানে কি কাম কৰে তেওঁ, যদি কৃষি হয় এগ্ৰিকালচাৰ লিখি দিব, এনেকুৱাকে লিখি দিব। টোটেল এনুৱেল ইনকাম মানে এটা বছৰত তেওঁৰ ইনকাম কিমান হয়। LPG গেছ কানেকশ্যন ডিটেইলছ, যদি গেছৰ কানেকশ্যন থাকে ইয়াত লিখি দিব। গেছ কানেকশ্যন ষ্টেটাছ এভেইলেবল নট এভেইলেবল, যদি থাকে এভেইলেবল, যদি নাথাকে নট এভেইলেবল। গেছ কোম্পানী নেম আৰু কোনটো কোম্পানীৰ গেছ ইউজ কৰে সেইটোৱে, গেছ এজেঞ্চি নেম আৰু কাষ্টমাৰ কনজিউমাৰ নেম। তো এইখিনি হ'ল। 4 নম্বৰত দিয়া আছে ফৰ এক্সিষ্টিং ফেমিলি আইডেণ্টিটি কাৰ্ড ৰেচন কাৰ্ড হোল্ডাৰ অনলি, যদি ৰেচন কাৰ্ড থাকে তেওঁলোকৰহে এইখিনি ফিল আপ কৰিব লাগিব, মানে নতুন মেম্বাৰ যিসকলে এড কৰিব। নেম অফ এপি শ্বুপ টেগড, তো ইয়াত লিখিব সেই দোকানৰ নাম। বাই হোম দাস এক্সিষ্টিং ফেমিলি আইডেণ্টিটি কাৰ্ড ৰেচন কাৰ্ড হেজ বিন ইছ্যুড, তো এইখিনি লিখিব। এটাচ ইনক্ল'জাৰ মানে কি ডকুমেণ্টছ নতুন মেম্বাৰৰ ক্ষেত্ৰত ইয়াত দিব লাগিব। কপি অফ এক্সিষ্টিং ৰেচন কাৰ্ড মানে ৰেচন কাৰ্ডৰ কপি এটা জেৰক্স কৰি দিব লাগিব। ডিটেইল পাৰ্টিকুলাৰ অফ ফেমিলি মেম্বাৰ্ছ ইন এনেক্সাৰ 1, কপি অফ বাৰ্থ চাৰ্টিফিকেট, যদি 10 বছৰৰ তলত হয় তেওঁৰ বাৰ্থ চাৰ্টিফিকেট দিব লাগিব। 5 নম্বৰত আছে ফৰ নিউ ফেমিলি আইডেণ্টিটি কাৰ্ড
ৰেচন কাৰ্ড এপ্লিকেণ্টছ যদি নতুন ৰেচন কাৰ্ড এপ্লাই কৰে তেওঁলোকৰ ক্ষেত্ৰত কি কৰিব লাগিব ডিটেইল পাৰ্টিকুলাৰ্ছ এবাউট প্লেচ অফ বাৰ্থ অফ দ্য এপ্লিকেণ্ট তো প্ৰথমতে ষ্টেট লিখিব ষ্টেট আসাম ডিষ্ট্ৰিক্ট লিখিব নিজৰ হোম ডিষ্ট্ৰিক্ট লিখি দিব সাব ডিভিজনৰ ইয়াত লিখি দিব তাৰপিছত আছে সাৰ্কুল তো চক্ৰ বিষয় ইয়াত লিখি দিব তাৰপিছত আছে ৰুৰেল আৰবান ৰুৰেল হয়নে গাঁও হয়নে নগৰ হয় ইয়াত লিখিব ব্লকৰ নাম লিখি দিব মানে উন্নয়ন খণ্ড জিপিৰ নাম টাউন VCDC যোনে য'ত থাকে যাৰ যে এৰিয়া পৰে তেওঁ ইয়াত লিখি দিব তাৰপিছত আছে ভিলেজ ৱাৰ্ড ভিলেজৰ আৰু ৱাৰ্ডৰ নাম ইয়াতে লিখি দিব ডকুমেণ্ট ৰিকুৱাৰ্ড টু বি এনক্লোজ এলং উইথ দিছ ফৰ্ম আৰু নতুনৰ ক্ষেত্ৰত নতুন ৰেচন কাৰ্ডৰ ক্ষেত্ৰত এইকেইটা ফৰ্ম দিব লাগিব ফেমিলি মেম্বাৰ্ছ এনেক্সাৰ 1 কপিজ অফ বাৰ্থ চাৰ্টিফিকেট অফ মাইনৰ মেম্বাৰ যদি মাইনৰ থাকে 10 বছৰৰ তলত মাইনৰ মানে 18 বছৰৰ তলত হয় ইয়াত দিয়া হৈছে 10 বছৰৰ তলত যদি 10 বছৰৰ তলত হয় তোৰ বাৰ্থ চাৰ্টিফিকেট দিব লাগিব চাৰ্টিফিকেট কপি অফ ৰিলেভেন্ট পেজ অফ ভোটাৰ্ছ লিষ্ট 2008 আৰু ভোটাৰ লিষ্ট দিব লাগিব কপি অফ টেক্স পে ইনকাম ৰেভিনিউ পে তো এইটো দিব কৈছে সাৰেণ্ডাৰ চাৰ্টিফিকেট অফ ৰেচন কাৰ্ড ফেমিলি ৰেচন কাৰ্ড তো ৰেচন কাৰ্ডৰ কপি এটা এড্ৰেছ প্ৰুফ দিব এটেষ্টেড কপি অফ পান কাৰ্ড ড্ৰাইভিং লাইচেন্স বেংক পাছবুক পোষ্ট অফিচ পাছবুক মিউনিচিপাল হোল্ডিং ৰিচিপ্ট ইলেক্ট্ৰিচিটি বিল টেলিফোন বিল ইয়াৰ যিকোনো এটা দিলেই হ'ব তো এইখিনি দিয়াৰ পাছত ফেমিলি হেডৰ নাম লিখি তো ইয়াতে ফৰ্ম ফিল আপ কৰি দিব হৈ যাব তো এইখিনি আছিল আজিৰ ভিডিঅ' তো যদি ভিডিঅ'খিনি ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' তেতিয়া পাব